Hello friends, welcome back to my channel. আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু ময়ো আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে আছোঁ দিয়ক। আজি মই এই ভিডিঅ'টো কৰিছোঁ। মই একচুৱেলি শিৱ মন্দিৰলৈ যাম। শিৱসাগৰ যোনটো শিৱ দৌল আছে, তো তাতে মই আজি যাম চাকি দিবলৈ কাৰণে। আজি মানডে হয় আৰু মই ইভিনিং ওলাইছোঁ যাবৰ কাৰণে। যিহেতু মোৰ ৰাতিপুৱা অফিচ থাকে, তো অকণমান কামো থাকে, সেইটো কাৰণে মই ৰাতিপুৱা যাব নোৱাৰিলোঁ আজি। তো এতিয়া মই ইভিনিং যাম আৰু আপোনালোকক মই গোটেই শিৱ মন্দিৰৰ ইভিনিং পৰিৱেশটো কেনেকুৱা লাগে, এনভাইৰনমেণ্টটো কেনেকুৱা লাগে শিৱদৌলত ইভিনিং টাইমটো, তো আপোনাক গোটেইটো দেখাম বুলি ভাবিছোঁ। তো ভিডিঅ'টো আগলৈ চাই থাকিব আৰু যদি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্ট এটা কৰি দিব। ঠিক আছে, ভিডিঅ'টো আগলৈ চাই থাকিব। এয়া মই ৰেডি হ'লোঁ, ৰেডি হৈ গ'লোঁ। এতিয়া যাম আৰু লগতে ভণ্টি এজনীও যাব, তাইক দেখাই আছোঁ। এইজনী তাইও যাব লগত। তো আমি এজনী এতিয়া ৰেডি হ'লোঁ আৰু তো আমি যাম। পাৰ্চটো লৈ লওঁ আকৌ। এয়া আমি পালোহি। চাকি এফালে দিব লাগিব। বন্ধ আছে। এই চাইডলৈ ৰখোঁগৈ মানে।
আমি অকণমান দেৰি থাকিম আমি অকণমান ইভিনিং টাইমটো ইয়াত ভাল লাগে বহুত ধুনীয়া লাগে তো অকণমান দেৰি আমি ইয়াতে বহিম আপোনালোকক দেখাই থাকিম বাৰু ভিডিঅ'টো আগলৈ দেই চাই থাকিব ধুনীয়া লাগিছে কাশীজনটো আমি অলপ ফুৰিম ক'ত ফুৰিবি পুখুৰীটো পাৰ হৈ অলপ ঘূৰি লওঁ ঠিক আছে গৈ থাকিম অকণমান বহিছোঁ আৰু অকণমান ভাবিছোঁ যে ইভিনিংটো অকণমান টাইম স্পেণ্ড কৰোঁ ইয়াতে আৰু ইয়াত বহি থাকিও বহুত ভাল লাগে বহুত পিচফুল এটা মানে ফিল হয় বহুত পিচ ফিল হয় তো সেইটো কাৰণে আমি অকণ বহিছোঁ আৰু কিবা এটা পূৰ্ণিমা কিবা এটা কৈ দে কি কম কেনেকুৱা লাগিছে ভাল লাগিছে বহি বহুত দিনত আহিছোঁ মই এনেকৈ বহি আৰু এনেকৈ বহি থাকি অকণ ভালো লাগে দিয়কচোন সঁচাকৈ ভাল লাগে বেক চাইডে এতিয়া মন্দিৰটো আগফালে ইয়াত বিষ্ণু দৌল হয় এইটো আমাৰ বিষ্ণু দৌল আৰু বেক চাইডে এইটো শিৱ মন্দিৰটো দেখাই দিয়ে এয়া আমি ইয়াত বহি আছোঁ এইটো এতিয়া মন্দিৰৰ বেক চাইডে আমি গৈ আছোঁ এইটো মন্দিৰৰ বেক চাইডে পুখুৰী পাৰ যাব ওলাইছোঁ আৰু এক চক্কৰ লগাই দিলোঁ মন্দিৰটো এটা চক্কৰ লগাই ল'লোঁ মন্দিৰটো এতিয়া আমি যামগৈ আৰু যাব লৈছোঁ মানে
মানুহবোৰ এতিয়া বেছি হৈ গৈ আছে ন মানুহ আৰু এতিয়া বেছি আহিছে চাকি দিবৰ কাৰণে অঁ আমি যাওঁতে ইমান মানুহ নাছিলে এতিয়া বেছি মানুহ হৈ গৈ আছে ভালেই হ'ল অকণমান ভিৰটো আমি কম আমি চাকি জ্বলোৱা জেগাটো লাইন ধৰিব লাগিব চাওক কিমান ভিৰ হৈ গ'ল এতিয়া